তো হেই গাইস, তো আজি আমি একটা বম বস্তু আনবক্সিং কৰিবলৈ গৈ আছো। তো ভিডিঅ'টো শেষলৈ চাই দিয়ক আৰু মোৰ লগত কোন আছে জানে নাই। হাই সো গাইস, আমি এইটো বম বস্তু দেখাওঁ মানে এইটো মানে আজি আনবক্সিং কৰিবলৈ গৈছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইস কংগ্ৰেচুলেশ্যন। তো প্ৰথমতে থ্যাংক মই ইউ ভাই থ্যাংক ইউ মানে ক'ব বিচাৰিছো কংগ্ৰেচুলেশ্যন। তো গাইস, তো আজি মানে ভিডিঅ'টো শেষলৈ চাই থাকক। তো আমাৰ ভাইয়ে লৈছে পৃথিৱীৰ আটাইতকৈ মানে শক্তিশালী যিটো মানে পাৱাৰফুল মোবাইল, পৃথিৱীৰ আটাইতকৈ মানে বেষ্ট মোবাইল, সেইটো লৈছে এপেল কোম্পানীৰ, মানে কাশ্মীৰী আপেল নহয় তো তো কাশ্মীৰী আপেলতকৈ বেষ্ট আপেল। তো যিয়ে নহয় সাতটা মোবাইল লৈছে। তো ভিডিঅ'টো মানে আৰু শেষলৈ চাই থাকক। তো আছে এতিয়া মানে খুলি চাম ভিতৰত কিনো বস্তু আছে, কি এনেকুৱা বস্তু আছে মানে যিটোৰ কাৰণে মানে সেই মানে ফেমাছ মোবাইলটো। তো ভাবিছোঁ মানে আপোনালোকে এবাৰ মানে ভালকৈ দেখাই দিম। তো ভাই মানে এইটো মোবাইলটো মানে কিমান পৰিছে আৰু 62,000 পৰিছে। মই মানে টেম্পাৰ লগাইছো আৰু এডাপ্টাৰটো দিছে মানে সকলোবিলাক মানে দি আৰু 62,000 পৰি গৈছে নহয়? অঁ ঠিকে আছে। তো পৰিব যিহেতু ইমান মানে পৃথিৱীৰ আটাইতকৈ বেষ্ট মোবাইল, যিটো দাম পৰিব। তো ভাই মানে ষ্ট'ৰেজটো কিমান আছিল মোবাইলটোৰ? 128 লৈছে। অঁ তো ষ্ট'ৰেজটো ইমান ইয়াৰ ষ্ট'ৰেজটো হয় আপোনাৰ 128, 64 ষ্ট'ৰেজ আছে, 256 ষ্ট'ৰেজ আছে। মানে যিটো ল'ব খোজে আৰু মানে যিমান ওপৰত যাব সিমান মানে দামটো আৰু বেছি পৰি যাব। তো যিয়ে নহওক সেইটো 128। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, এতিয়া আমি আনবক্সিং কৰিম। তো চাওক দুটা বস্তু চাওক চাই থাকক দোস্ত। তো এইটো হৈছে চাৰ্জাৰ, ইয়াতে চাৰ্জাৰ আছে এডাপ্টাৰ। তো এইটো হ'ল চাৰ্জাৰ এক্সট্ৰা, আৰু মানে এইটো এক্সট্ৰা কিনিব লাগিব আপোনালোকক। যদি আপোনালোকে যদি আইফোন কিনিব ভাবি আছে, আইফোন কিনিব বুলি ভাবি আছে, তেনেহ'লে মোবাইলটো যেন কিনিব পাৰিব, লগতে আপোনালোকৰ কেবলটো দি দিব। কিন্তু এইটো এডাপ্টাৰ মানে এই চাৰ্জাৰটো আপোনালোকক নিদিয়ে, কৰ্ডটো দি দিব লগতে। তো এতিয়া আমি পোনপ্ৰথমে মোবাইলটো আনবক্সিং কৰিম। তো দোস্ত চাই থাকক। অ' মাই গড, তো এইটি হৈছে আইফোন 11। চাওক কিরে তুই ইমান টকা দি মোবাইল কিনছা, মোৰ লগত কিছুই নাই দেখোন, একো নাই দেখোন। মোবাইল আৰু এইটো কি চাৰ্জাৰ কেবল, হেই কি কিনছা তই এটা? এইটোৱে থাকে। তো দোস্ত এই দুটা বস্তু আইফোনৰ লগত, এতিয়া মানে অলপ বেয়া লাগে। হেডফোন নাই, একো নাই। তো যিয়ে নহওক, তো দোস্ত এই মোবাইলটোৰ আপোনাৰ মেগাপিক্সেলটো হৈছে আপোনাৰ 12 মেগাপিক্সেল, 12 মেগাপিক্সেল। মানে যিটো আইফোন 11টো আপোনাৰ 12 মেগাপিক্সেল হয়। তো যিহেতু এই মোবাইলটোৰ মানে মেগাপিক্সেলটো 12 মেগাপিক্সেল হয়, আৰু যদি এটা এণ্ড্ৰইড মোবাইলৰ যদি 48 মেগাপিক্সেল হয়, কাম নাই, এণ্ড্ৰইডৰ কাম নাই। যাক কোৱা হয় মানে এপেলক মানে পৃথিৱীৰ আটাইতকৈ বেষ্ট মোবাইল, মানে ভাল মোবাইল। ইয়াৰ ওপৰত আৰু মোবাইলে নাই পৃথিৱীখনত। চ' গতিকে ইয়াৰ ওপৰত আৰু মোবাইল হ'ব নোৱাৰে। তেনেহ'লে ইয়াৰ কেমেৰাটো কিয় বেয়া হ'ব বেলেগ মোবাইলতকৈ? চাওক, ইয়াৰ 12 মেগাপিক্সেল, আৰু এটা এণ্ড্ৰইড মোবাইল যদি 1000 গুণত যদি আপোনাৰ মেগাপিক্সেল হয়, কাম নহয়। এপেলৰ সমান কাম নহ'ব। ইয়াৰ পাৰফৰ্মেঞ্চটো মানে বহুত বেছি হয়, ইয়াৰ পাৰফৰ্মেঞ্চটো। তো এতিয়া আমি এটা মানে কিবা এটা বস্তু মানে টেষ্ট কৰিম। চ' কেমেৰাটো বৰ্তমান টেষ্ট কৰা হ'ব, ঠিক আছে? চ' ইয়া হৈছে কেমেৰা। তো বন্ধুসকল চাই থাকক। চ' সকলো ধৰণৰ ফেচিলিটি ইয়াতে পাই যাব আপোনালোকে। কেমেৰা কোৱালিটি বহুত বেছি হয়। আপোনালোকে ভিডিঅ' কোৱালিটি মানে ভিডিঅ'টো মানে আপোনালোকে 4K ৰেকৰ্ড কৰিব পাৰিব। ইয়াতে কোৱালিটি বঢ়াই দিব পাৰিব, 4K HD, য'ত মানে যেনেকৈ কৰিব খোজে। আৰু ইয়াৰ কেমেৰাটো বহুত স্মুথ হয় মানে। আৰু এণ্ড্ৰইড মোবাইল যেতিয়া ভিডিঅ' কৰিবলৈ যাওঁ মানে বহুত মানে লৰচৰ হয়, মানে বহুত লৰাই। আৰু ইয়াতে মানে যদি আমি এপেলত যদি ভিডিঅ' কৰিবলৈ খোজোঁ, তেনেহ'লে বহুত স্মুথলি মানে লৰচৰ হ'ব। ইয়াতে বহুত স্মুথ হয়, ভিডিঅ' কৰি বহুত শান্তি লাগে। এতিয়া আমি চাৰ্জাৰৰ বিষয়ে অলপ গল্প কৰোঁ। আৰু এইটো হ'ল পিন, মানে চিম ওলোৱা পিন এইটো হয়। ষ্টিকাৰ আছে এটা। ৱাও, এইটো কি এপেল ষ্টিকাৰ নেকি? অ' খাতাৰনাক ব্ৰ'। আৰু হ'ল এতিয়া মানে ইয়াতে মানে নিয়ম কানুন চববিলাক ইয়াতে আছে, কেনেকৈ ইউজ কৰিব লাগে বা চব মানে আছে ইয়াতে। আৰু এইটো হ'ল পিন, মানে চিম ওলোৱা পিন। আপোনালোকে এই পিনেৰে আপোনালোকে চিম উলিয়াব পাৰিব। সেইটো এণ্ড্ৰইড মোবাইলতে থাকে। আৰু এইটো হ'ল চাৰ্জাৰ।
এই আপুনি এই যেতিয়া আপুনি মোবাইল কিনিব এই মোবাইলৰ লগত অনলি এই কেবলটো দি দিব আপোনালোকক মেইন এডাপ্টাৰ যিটো চাৰ্জাৰ হয় সেইটো নিদিয়ে আৰু সেইটো এক্সট্ৰাভাৱে কিনিব লাগে তো যিয়ে নহওক সেইটো আমি এতিয়া আনবক্সিং কৰিম মানে এইটো ওলাম এতিয়া এইটো হ'ল সেইটো বস্তু মানে সেই এডাপ্টাৰ চাৰ্জাৰ হয় 12 ৱাটৰ হয় অতি 12 ৱাটৰ হয় একচুৱেলি হা আৰু ইয়াৰ মূল্যটো চাওক একচুৱেলি 1900 টকা হয় ইয়াৰ মূল্যটো আৰু এতিয়া আমি এইটো উলিয়াম ইয়াৰ পৰা চাওক হোৱাইট চাৰ্জাৰ মাই গড বম বস্তু আৰু এইটো এনেকৈ লগাব লাগে এইটো এনেকৈ লগাই আৰু এনেকৈ সোমাই দিব লাগে এনেকৈ সোমাই দিব লাগে ভিতৰত তো যিয়ে নহওক আৰু ইয়াতে আপোনালোকে এণ্ড্ৰইডৰ নিচিনাকৈ সকলো ধৰণৰ এপছ ডাউনলোড কৰিব পাৰিব যেনেকৈ পাবজি স্নেপচিট লাইটৰুম টিকটক মিকটক যি আপোনালোকে ডাউনলোড কৰিব খোজে সকলো ধৰণৰ ইয়াতে ডাউনলোড কৰিব পাৰিব ইয়াতে আছে ডাউনলোড কৰিব বাবে এপ ষ্ট'ৰ বা এপল ষ্ট'ৰ চাওক আছে এপ ষ্ট'ৰ এইটো তো ইয়াতে সকলো ধৰণৰ এপছ পাই যাব আপোনালোকে এণ্ড্ৰইডৰ নিচিনাকৈ তো ইয়াতে চাৰ্চ কৰিব পাৰে আপোনালোকে মই ইয়াতে চাৰ্চ কৰিম ফ্ৰী ফায়াৰ অ'কে ফ্ৰী ফায়াৰ তো এইটো আহি গৈছে চাওক গাড়ীনা ফ্ৰী ফায়াৰ ইয়াতে ক্লিক কৰিব গেট আৰু এই গেট ক্লিক কৰাৰ লগতে আমাৰ দিলেশ ভাই ইয়াতে এটা মানে পাছৱৰ্ড বনাইছে মানে আপুনি তাৰ বাহিৰে আৰু কোনেও ডাউনলোড কৰিব নোৱাৰে আপোনালোকৰ মোবাইল যদি কোনোবাই হাতত লৈছে সেই যে এটা এপ ডাউনলোড কৰিব খোজে নোৱাৰিব সেই পাছৱৰ্ডটো তাৰ লাগিব তো পাছৱৰ্ডটো আমি ইয়াতে দি দিছোঁ অ'কে ইয়াতে আমি ইয়াতে পাছৱৰ্ডটো মাৰি দিছোঁ আৰু ইয়াতে মানে চাইন ইন হৈ আছে মানে লগ ইন হৈ আছে চ' ডান ছাকচেছফুল হৈ গৈছে তো এতিয়া মানে আৰু ইয়াতে চাওক প্ৰচেছিং হৈ আছে এইটো গাইজ মানে আৰু এটা কথা হ'ল মানে কি এণ্ড্ৰইড মোবাইলত এটা এপছৰ যদি MB মানি লওক 30 MB হয় হা আৰু সেই এপছটো আইফোনত আপোনালোকে কমচে কম 100 MB হ'ব মানে বহুত মানে দুগুণ মানে MB বাঢ়ি যায় মানে এপেলত চ' ইয়াতে চাওক গৰিনা ফিৰ পৰা ডাউনলোড হৈ আছে আৰু ইয়াৰ মানে MBটো আপোনালোকক দেখুৱাম কিমান MB এনেই এণ্ড্ৰইডত এইটো মানে 600 MB নেকি 600 MB হ'ব পাৰে আৰু ইয়াতে চাওক ইয়াৰ চাইজটো 1.6 GB মাই গড ইয়াতে লক যদি আমি পাছৱৰ্ডৰ বিষয়ে অলপ ক'বলৈ যাওঁ মানে ইয়াতে ফেচ লক আছে পেটাৰ্ণ লক আছে চব লক পাই আছে কিন্তু এটা বস্তু নাই মানে সেইটো ফিংগাৰ লকটো আপোনালোকে আইফোন 11ত নাপায় আপোনালোকে এতিয়া মই অলপ ইউটিউবটো দেখাই দিম আৰু ফ্ৰেণ্ডছ আইফোনত নেটটো ইমান স্পীড মানে ক'ব গ'লে 5G নিচিনা স্পীড তো সন্মুখতে চাওক আমাৰ ভিডিঅ' আহি পৰিছে ইয়াত আমাৰ ভিডিঅ' চ' আমি ফানি ভিডিঅ' এটা চেনেল খুলিছোঁ তো নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলটো তো আমাৰ চেনেলখনৰ নাম হৈছে বিজনি ভইচ তো নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে তো এয়া আছিল আমাৰ ভিডিঅ' তো যিয়ে নহওক তো ইয়াতে আপোনালোকৰ আইফোনৰ যিটো আপোনাৰ নেট কোৱালিটি মানে ইণ্টাৰনেট এইটো বহুত মানে দুগুণ এণ্ড্ৰইডতকৈ দুগুণ মানে স্পীড হয় তো এয়াই আছিল আইফোন 11 তো যদি আপোনালোকে কিনিবলৈ খোজে তো কিনিলে হ'ল আৰু কি আছে আৰু গাইজ আপোনালোকে যি ভিডিঅ'টো চাই আছে এতিয়া এই ভিডিঅ'টো আমাৰ আইফোন 11 মানে আইফোনেৰে কৰা ভিডিঅ' হয় এইটো মানে চাওক এইটো আইফোনেৰে কৰিছে ভিডিঅ'টো তো গাইজ যিয়ে নহওক তো এইটো চাৰ্জাৰৰ এতিয়া হৈছে আৰু কিমান কবি তো যিয়ে নহওক ভিডিঅ'টো কেনেকুৱা লাগিছে তো মই ভাবি আছোঁ যে ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো আৰু যি কৰিব লাগে নিশ্চয় কৰি দিব আৰু এতিয়াৰ পৰা নতুন ভিডিঅ' পাই যাব আপোনালোকে আৰু ইয়াতে চাওক এইটো কিমান 60,900 টকা আৰু চাৰ্জাৰ মাৰ্জাৰ দি 62,000 পৰি গৈছে আৰু মানে 62,000 পৰি গৈছে তো গাইজ আজিলৈকে এইখিনি তো দেখা কৰিম নেক্সট ভিডিঅ'খনত তো ভিডিঅ'টো শ্বেয়াৰ কৰিব বেছিকৈ আৰু লাইক কৰিবলৈ নাপাহৰিব তো ভিডিঅ'টো ইয়াতে আজি সমাপ্ত কৰিছোঁ এটা কৰি দিব